নমস্কাৰ আপুনি চাইছে বাতৰি 24 আৰু আজি দিনটোৰ বতৰালৈ ষ্টুডিঅ'ত মই অংকুৰ গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা 39 ডিগ্ৰী সেলসিয়াছ পুৱাৰ ভাগত কিছু পৰিমাণে বৰষুণ দিয়াৰ সম্ভাৱনা আছে আৰু প্ৰতি ঘণ্টাত 9 কিলোমিটাৰ বেগত বতাহ বলিব ইফালে ডিব্ৰুগড়ত সৰ্বোচ্চ তাপমাত্ৰা 31 ডিগ্ৰী সেলসিয়াছ পুৱাৰ ভাগত বেছিভাগ মেঘাচ্ছন্ন আৰু আৰ্দ্ৰ আবেলি বজ্ৰপাতৰ সম্ভাৱনা লগতে প্ৰতি ঘণ্টাত 6 কিলোমিটাৰ বেগত বতাহ বলিব ইফালে তেজপুৰত সৰ্বোচ্চ তাপমাত্ৰা 32 ডিগ্ৰী সেলসিয়াছ বতৰ মেঘাচ্ছন্ন আৰু আৰ্দ্ৰ অঞ্চলটোৰ কিছু অংশত দুপৰীয়াৰ বজ্ৰপাতৰ সম্ভাৱনা প্ৰতি ঘণ্টাত 9 কিলোমিটাৰ বেগত বতাহ বলিব শিলচৰত সৰ্বোচ্চ তাপমাত্ৰা 31 ডিগ্ৰী সেলসিয়াছ ৰাতিপুৱা ভাগত তীব্ৰ বজ্ৰপাতৰ সম্ভাৱনা বেছিভাগ মেঘাচ্ছন্ন আৰু আৰ্দ্ৰ লগতে প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ বেগত বতাহ বলিব ইফালে মেঘালয়ত সৰ্বোচ্চ তাপমাত্ৰা 22 ডিগ্ৰী সেলসিয়াছ অঞ্চলটোৰ কিছু অংশত বজ্ৰপাতৰ সম্ভাৱনা লগতে প্ৰতি ঘণ্টাত 9 কিলোমিটাৰ বেগত বতাহ বলিব আনফালে মণিপুৰৰ সৰ্বোচ্চ তাপমাত্ৰা 30 ডিগ্ৰী সেলসিয়াছ ৰাতিপুৱা বজ্ৰপাতৰ সম্ভাৱনা যদিও অন্যথা বেছিভাগ মেঘাচ্ছন্ন থাকিব আৰু প্ৰতি ঘণ্টাত 13 কিলোমিটাৰ বেগত বতাহ বলিব নাগালেণ্ডৰ সৰ্বোচ্চ তাপমাত্ৰা 31 ডিগ্ৰী সেলসিয়াছ দিনটোৰ আৰম্ভণিতে বজ্ৰপাতৰ সৈতে ডাৱৰীয়া লগতে প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ বেগত বতাহ বলিব আনফালে মিজোৰামৰ সৰ্বোচ্চ তাপমাত্ৰা 31 ডিগ্ৰী সেলসিয়াছ বতৰ ফৰকাল থাকিব লগতে প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ বেগত বতাহ বলিব আনফালে অৰুণাচলৰ সৰ্বোচ্চ তাপমাত্ৰা 26 ডিগ্ৰী সেলসিয়াছ আবেলি বজ্ৰপাতৰ সম্ভাৱনা লগতে প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ বেগত বতাহ বলিব আনফালে ছিকিমত সৰ্বোচ্চ তাপমাত্ৰা 23 ডিগ্ৰী সেলসিয়াছ পাছবেলা ভাগত বজ্ৰপাতৰ সম্ভাৱনা আছে আৰু প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ বেগত বতাহ বলিব ত্ৰিপুৰাৰ সৰ্বোচ্চ তাপমাত্ৰা 36 ডিগ্ৰী সেলসিয়াছ বতৰ ফৰকাল তথা আংশিক ৰ'দ আৰু গৰম থাকিব লগতে প্ৰতি ঘণ্টাত 15 কিলোমিটাৰ বেগত বতাহ বলিব এয়া আছিল আজি দিনটোৰ বতৰা আপোনালোকে চাই থাকিব বাতৰি 24 ধন্যবাদ